যোৱা কেইটামান দিনত আপোনালোকে দেখিছে যে অসম আৰক্ষীৰ যিটো ভূমিকা তাক আমি নতুন ৰূপত সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছো। আগত কি আছিলে যে আমাৰ লগত কেছ আহিছে, আমি কেছ লৈছো, থানালৈকে আমি কেছ পঠাইছো, কোৰ্টলৈকে আমি কেছ দিছো। এতিয়া আমি কৈছো নহয়, নিৰীহ লোক যোন আছে, সৰ্বসাধাৰণ যে লোক আছে, তেওঁলোকৰ কাম থানাবিলাকত খুব ধুনীয়াকৈ হ'ব লাগিব। কাৰোবাৰ পুলিচ ভেৰিফিকেশ্যন আছে, সি কষ্ট নোপোৱাকৈ তাৰ ভেৰিফিকেশ্যন হ'ব লাগিব। কাৰোবাৰ পাছপৰ্টৰ কাম আছে, কষ্ট নোহোৱাকৈ তাৰ কাম হ'ব লাগিব। কোনোবা এজাহাৰ দিব আহিছে, এছআই জনে সময় উলিয়াই তাৰ এজাহাৰ লিখিব পাৰিব লাগিব। আমাৰ এজন সাধাৰণ নাগৰিকৰ বিৰুদ্ধে পুলিচে কোনো কথাত সৰু গালিগালাজ এটাও ক'ব নোৱাৰিব। যোৱাকালি মই এইকেইদিন মই মুখ্যমন্ত্ৰী হোৱাৰ পৰা লক্ষ্য কৰি আছো যে মোৰে যেতিয়া গাড়ীখন যায়, আগত যদি কিবা এখন ৰিক্সা পৰে, ঠেলা পৰে, বাইক পৰে, পুলিচজনে চিধাই লাঠিটো উলিয়াই লয়। আৰে সিটো কোনো দোষ কৰা নাই, মাত্ৰ মুখ্যমন্ত্ৰীৰ গাড়ীখনৰ আগত এক্সিডেণ্টলি তাতে লাগিলেগৈ। সিওতো নাজানে যে চিফ মিনিষ্টাৰ এই সময়তে ঘৰৰ পৰা ওলাব। গতিকে আমাৰ থানাৰ যিবিলাক এছআই থাকে, আমাৰ থানাৰ যিবিলাক ট্ৰেফিক থাকে, তেওঁলোকে লাঠি লৈ লৈ মানুহবিলাকক ৰাস্তাৰ পৰা গুচাই দিয়ে। আৰে বাবা, মুখ্যমন্ত্ৰী 2 মিনিট ৰখি যাব, থানাৰ মানুহে ৰিক্সাৱালাজনক কিয় মাৰিব? সিটো কষ্ট কৰিহে উপাৰ্জন কৰি আছে, সিটো তাৰ গাতটো সিটো অপৰাধী নহয়। অৰ্থাৎ নিৰীহ মানুহৰ আগত লাঠিটো ওলাই লোৱাৰ যিটো স্বভাৱ, সেই স্বভাৱটো লাহে 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 আমি কমাই দিব লাগিব। কাৰণ সেই মানুহজনে সি ৰিক্সা চলায়, সি শ্ৰম কৰে, সি মুখ্যমন্ত্ৰীজনতকৈ তাৰ সন্মান বেছি। সি ঠেলা চলায়, সি কপালৰ ঘাম মাটিত পেলাই কাম কৰিছে, ঘৰত ল'ৰা ছোৱালীক ঠেলা চলোৱা টকাৰে ল'ৰা ছোৱালীক পঢ়াইছে। পুলিচৰ চকুত তাৰ সন্মান মুখ্যমন্ত্ৰীতকৈ বেছি হ'ব লাগিব। আৰু যেতিয়া অপৰাধীক দেখা পাওঁ, তেতিয়া পুলিচৰ কাম কি ক'ব লাগে? কৃষ্ণই যেনেকে সুদৰ্শন চক্ৰ তুৰত এৰি দিয়ে, তেনেকে সুদৰ্শন চক্ৰ ওলাই যাব লাগে, তাত কোনো বাধা দিয়া কোনো কথা নাই। অৰ্থাৎ নিৰীহজনৰ লগত আৰু অপৰাধীৰ লগত যি কৰিব লাগে তাকে কৰিব লাগে, আইনৰ মাজত থাকি যেনেকে যি কৰিব লাগে চব কৰিব লাগে। অপৰাধীৰ লগত আমাক 0 টলাৰেঞ্চ। কিন্তু নিৰীহজনৰ লগত মই এটা সৰু উদাহৰণ দিছো। কালি মই গুৱাহাটী ট্ৰেফিক পুলিচৰ আমাৰ এছিষ্টেণ্ট কমিশ্যনাৰ পুলিচজনক মাতি আনি কৈছো যে বাবা হুলস্থুল নকৰিবি, মোৰ গাড়ীখন 2 মিনিট ৰখিব, কাৰণ মইতো 1 ঘণ্টা আগতে ওলাই যাওঁ কিবা প্ৰগ্ৰেমত গ'লে। গতিকে 2 মিনিট ৰখি লাহেকৈ ওলাই যাব, তাত কি প্ৰব্লেম আছে? লাঠা লাঠি ঢলা ঢলি এইবিলাক মানে পুলিচৰ মাইণ্ডছেটত আছে যে দুখীয়া মানুহৰ কাৰণে আইন নাই, দুখীয়া মানুহক গালিগালাজ কৰিব পাৰি। এই যিটো মানসিকতা, এই মানসিকতা পৰিৱৰ্তন হ'ব লাগে, পুলিচৰ হ'ব লাগে। অপৰাধী দেখিলে যি কৰিব লাগে তাক কৰিব লাগে, কিন্তু শ্ৰম কৰা মানুহ, কষ্ট কৰা মানুহ দেখিলে অফিচাৰৰ পৰা পুলিচলৈকে সকলোৱে শ্ৰম কৰা মানুহক সন্মান জনাব শিকিব লাগে। কাৰণ এই শ্ৰম কৰা মানুহবিলাকৰ কাৰণেই আমাৰ সমাজ চলি আছে, নহ'লেতো আমাৰ সমাজ বন্ধ হৈ গ'লহেঁতেন। সেইকাৰণে আমাৰ গাঁৱৰ